আজিৰ পৰা 4 বছৰ আগতে ধেমাজিৰ এজনী কলেজীয়া ছাত্ৰী নন্দিতা শইকীয়াক দিন দুপৰতে দাৰে গপিয়াই হত্যা কৰিছিল ৰিণ্টু শৰ্মা নামৰ এজন যুৱকে। আৰু 4টা বছৰ উকলি যোৱাৰ পাছত আজি সেই ৰিণ্টু শৰ্মাক আদালতে দোষী সাব্যস্ত কৰিলে। 4টা বছৰ গুচি গ'ল ৰিণ্টু শৰ্মাক দোষী সাব্যস্ত কৰিবলৈ। দিন দুপৰতে এজনী কলেজীয়া ছাত্ৰী গাভৰু ছোৱালীক তাইক দিন দুপৰতে দাৰে গপিয়াই হত্যা কৰা হৈছিল ৰাজপথত। আৰু হত্যাকাৰীক আজি দোষী সাব্যস্ত কৰিছে আদালতে। আৰু বাকীখিনি কি ক'ম আপোনালোকে দেখিছিলে কি হৈছিল, বিভিন্ন ধৰণৰ প্ৰতিবাদ হৈছিল, দল সংগঠনে প্ৰতিবাদ কৰিছিল। গতিকে এইটোৱেই মই কৈছোঁ যে এজন দোষীক শাস্তি দিয়াটো কম সময়ৰ ভিতৰত হ'ব লাগে। তাক যদি দোষী সাব্যস্ত কৰিবলৈ 4 বছৰ সময় লাগিছে তেনে তাক কঠোৰ শাস্তি দিবলৈ মই আহ্বান জনাইছোঁ।